নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। বহুতে এটা ভাল খবৰ আহিলে। যিসকল বন্ধু বান্ধৱীসকলে এপিডিচিএলৰ পদবিলাকৰ বাবে অপেক্ষা কৰি আছে, সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহিল ভাল খবৰ। এপিডিচিএলৰ ফালৰ পৰা অতি শীঘ্ৰেই টোটেল 5000 ভেকেন্সি মুকলি কৰা হ'ব। প্ৰথমতে এপিডিচিএলৰ ফালৰ পৰা 2000 ভেকেন্সি মুকলি কৰা হ'ব, পিছত বাকীখিনি পদ মুকলি কৰা হ'ব। প্ৰথমতে 2000 ভেকেন্সি মুকলি কৰা হ'ব এপিডিচিএলৰ ফালৰ পৰা। এপিডিচিএলত শীঘ্ৰেই বৃহৎ নিযুক্তি, তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰিত হ'ব নিযুক্তি। অভিযন্তা পদতো দিয়া হ'ব নিযুক্তি। নিম্নতম 2000 পদৰ বাবে আবেদন বিচাৰিব এপিডিচিএলে। এপিডিচিএলৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ টোটেল 2000 পদ মুকলি কৰা হ'ব। অতি কম দিনৰ ভিতৰতে এই পদবিলাকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিব পাৰে। গ্ৰেড 3 পদবিলাকৰ বাবে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু গ্ৰেড 4 পদবিলাকৰ বাবে মেট্ৰিক পাছ নাইবা 8 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।